ডিজিপি কাৰ্যালয়ত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী ৩৬ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে মহানগৰ আৰক্ষী আদালতে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৩৬ প্ৰতিবাদকাৰী কনিষ্টেবল নিযুক্তি পৰীক্ষাৰ ফলাফল বিচাৰি প্ৰতিবাদত নামিছিল শতাধিক নিবনুৱা আৰু নিবনুৱাৰ প্ৰতিবাদ দমনৰ চৰকাৰী নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডিজিপি অফিচৰ সন্মুখত এনেদৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল এইসকল নিবনুৱাই কনিষ্টেবল পৰীক্ষাৰ যি চাকৰিৰ যি পৰীক্ষা সেই পৰীক্ষাৰ ফলাফল বিচাৰি এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছিল শতাধিক প্ৰতিবাদকাৰী আৰু তাৰ পাছতেই ৩৬ জনকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে আদালতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে লগতে আৰক্ষীৰ জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰিছে আদালতে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে এইসকল প্ৰতিবাদকাৰীক